ৰমলা ৰাতিলৈ খানাটো কি খাবা? দেউতা এইবাৰ খানাটো গাঁৱতে খাম ভাবিছো। হয়, তুমি ঠিকেই কৈছা। এইবাৰ মাঘ বিহু খানাটো আমি দেউতা টিংকুলহঁতে মেজি বনালে, আমি কেতিয়া বনাম? ব'লা ব'লা ৰতন, আমি গাঁৱৰ ঘৰলৈ যাওঁ। বোপা ৰতন, এইকণতে ভাল হ'ব খাবলৈ। দেউতা ইয়াতে ভাল হ'ব, ব'লা আমি মেজি খৰি বিচাওঁ। তাকে ইয়াতে বাঁহ খৰি কাঠ খৰি মিলাই মেজি এটাকে বনাওঁ। দেউতা আৰু গৰুটো চাওঁ বৰ ভাল লাগিছে, ধুনীয়া লাগিছে দেখি। শুনা, এইটো আমাৰ মূলেশ্বৰ ককাহঁতৰ গৰু হয়। ব'লা দেউতা আমি আগত খৰি বিচাৰো। দেউতা মোৰ ভয়হে লাগিছে দেই। এই পোনা ভয় নকৰিবা, আছো নহয় আমি মাঘৰ বিহু খৰি বিচাৰি আহিছো। দেউতা ইয়াত দেখোন খৰি নাই, ব'লা অকমান আগলৈ যাওঁ। আহা আহা পোনা, অকমান আগলৈ যাওঁ। ব'লা দেউতা ব'লা। দেউতা এই ৰাস্তাটোদি গ'লে কোনফালে ওলাগে? ৰতন বোপা, এইপিনে গ'লে বেলেগ জেগাত ওলাবা, এইপিনে যাম আহা। মোক কিবা ভয় ভয় লাগিছে দেউতা, ইমান গছ গছনি আছে। এই ভয় নকৰিবা, আহাচোন আহা, মাঘ বিহু খাব লাগিব। ব'লা দেউতা ব'লা। পোনা, যি দেখিছো খৰি বিচাৰি পোৱা নাই, ভেলাঘৰ এটাকে বনাম খেৰৰ। দেউতা তুমি ঠিকে কৈছা, গছ গছনি কাটিব নাপায়। এই খেৰ আছে, খেৰে ঘৰ এটাকে বনাম আৰু। ঠিকেই কৈছা, ব'লা আমি গাঁৱৰ ঘৰলৈকে যাম আৰু হাঁহ যি পাওঁ গোটাওঁ আৰু খাবলৈ। দেউতা এবাৰ মাঘৰ বিহুত হাঁহ মাংস খাম দেই। তাকে বোপা চাব লাগিব, হাঁহৰ বহুত দাম, কম দামী কিবা এটা খাম আৰু। দেউতা মোৰ পিয়াহে লাগিছে, পানী এখন খাই লওঁ ৰ'বা পুখুৰীটোৰ পৰা। এই বোপা নালাগে, গাঁৱৰ ঘৰ পামগে আৰু, পানী দ আছে, ওচৰলৈ নাযাবা। হ'ব দেউতা ব'লা আমি গৈ থাকো। দেউতা গাঁৱৰ ঘৰ পাই গলোহি আমি। সোনকালে আহা তুমি, আমি পুলিচৰ কাইদেনৰ গাঁৱলৈকে যাওঁ হাঁহ এটা বিচাৰি। হ'ব দেউতা। ব'লা ব'লা আমি গৈ থাকো। হয় তুমি ঠিকেই কৈছা, এইবাৰ বিহু বুলি হাঁহ এটাও বিকিব পৰা নাই, পইচাৰো বৰ অভাৱ হৈছে। সৌপিনৰ পৰা ৰতন আৰু ৰতনৰ দেউতা আহিছে, কিয় বা আহিছে জানো। আহিছে ঠিক আছে, তোমালোকে কথা পাতা, মই ভাত বনাওঁগৈ। হ'ব তুমি যোৱা। খুৰা ভালে আছে? আছো আৰু ভাইটি আছো, তোমাৰ ভালনে? ভালে মোৰো ভাল। বাকী তোমাৰ ফাৰ্ম কেনে চলিছে? নকব আৰু, এইবাৰ ইমান ভাল নহয়, বিহু বুলি হাঁহ এটা বিক্ৰী যোৱা নাই। তাকে আমাক হাঁহ এটা লাগিছিলে, পাৰিবানে দিব? বিহু বুলি ৰাতিৰ সাঁজটো গোটাইছো। পাৰিম, কিয় নোৱাৰিম, যাওঁ ব'লক। খুৰা ক'ত আছে হাঁহ? ভাল লাগে দেখি মোৰ। ব'লক আহকচোন মোৰ লগত। ৰতন আহা মোৰ লগত। পিছে কোনটো কিমান দাম কোৱাচোন? দেউতা মোৰ এই মাজৰটো ভাল লাগিছে। তাকে চাই চিতি ল'বা, সৰু পোৱালিহে, টকা 800 ল'বা আৰু দুটাত। নোৱাৰিম। ইয়াতকে ডাঙৰ হাঁহ আছে যদি দেখাওকচোন, ব'লক। দেউতা হাঁহটো বেয়া লগা নাই, ভাল লাগিব, ব'লা লৈ যাওঁ। তাকে টকা 400 দিছো, দিয়ক আৰু। হ'ব নিজৰ বুলি 400 টকাকে দি দিছো আৰু। ঠিক আছে দেই, ভাল বাৰু, ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালো। হ'ব ভাইটি, তোমালোকৰ থাকিলে। পইচা লোৱা এইটো। হ'ব ঠিক আছে দেই দাদা, যাম বাৰু। বোপা ৰতন, হাঁহটো ভালকে ল'বা। হ'ব দেউতা হ'ব। তাকে ৰতন, হাঁহটো গঁৰালতে থৈ দিয়াংগে যোৱা, মই খেৰ আনি পেলাই সৰুকে কিবা এটা বনাওঁ, ৰাতি জুই ফুৰাব লাগিব। হ'ব দেউতা হ'ব। তাকে মই কাম কৰো, তুমি যোৱা এতিয়া, মই বনাওঁ, তাৰ পৰা তুমি আহিবা। হ'ব দেউতা হ'ব, মোক মানে ছাৰপ্ৰাইজ দিবা তুমি। হ'ব তুমি চাবাহিচোন কিমান ধুনীয়াকে বনাম। তাকে আপুনি শৰাই তামোল পাণ দিয়ক, মই ঘৰৰ পৰা আহোঁগৈ, ৰাতিকে আকৌ জুই ফুৰাব লাগিব। মই যাওঁ। ৰমলা। কওকচোন কি হ'ল? তাকে সকলো ৰেডি কৰি আহিছো আৰু, তাকে মোক ভাত কেইটামান দিয়া, আকৌ ৰাতি জুই ফুৰাব লাগিব, মাঘৰ বিহু খাব লাগিব, হাঁহ এটা আনি থৈছো। বাকী ল'ৰাটো ক'ত গ'ল? ৰমলা, মই তাক আগতীয়াকে ঘৰলৈ পঠাই দিছিলো, সি চাগে টিংকুলহঁতৰ লগত চাগে মাৰ্বল খেলি আছে। ৰ'ব, এতিয়া মই থুলমূলকে ৰুটিকে বনাই দিওঁ। হ'ব ৰমলা, ৰুটিকে দিয়া দুখনমান, বৰ ভোক লাগিছে, পেটটো সৰু হৈ গৈছে মোৰ। হ'ব আপুনি বহক। বোপাহঁত, মাঘৰ বিহু শুভেচ্ছা থাকিল তোমালোকলে। হয় দেউতা, আপোনালৈও থাকিলে শুভেচ্ছা। তাকে ৰমলা, জুই কোৰা কেনে পাইছা? ভালেই লাগিছে জুই কুৰা। মোৰ হাঁহ মাংস খানাটো খাই মজা লাগিলে।
সঁচাকে দেউতা হাঁহ মাংস বহুত ধুনীয়া বনাইছিলা টেষ্টি লাগিলে খাই সঁচাকে দেই মোৰ গাটো বৰ ঠাণ্ডা লাগি আছিলে মাংস খাই দিলে গৰম উঠি গ'ল পুৰা এই দেউতা মইহে বনাইছো মইতো সদায় মাংস পুৰা ধুনীয়াকে বনাওঁ তাকে দেউতা মাঘৰ বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ পোনা তোমালৈকো থাকিল দেই তাকে পোনা আজি ভাত সাজ খাই বৰ ধুনীয়া লাগিলে মই পাহৰিব নোৱাৰো কেতিয়াও আইও জোৰ কৰা ইমান ভাল লাগিছে ৰমলা ভালে লাগিবই ন পুৰা শুকান খেৰে বনাইছো ন দেউতা মাঘৰ বিহুৰ শুভেচ্ছা থাকিল তোমালৈ বোপা ৰতন মোৰো থাকিল